সন্মান যাচিছে হিৰোদাস ডাঙৰীয়া। ইয়াৰ পিছতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাব আমাৰ এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সভাপতি তথা বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউক আমি আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে মনোজ গগৈ ডাঙৰীয়াকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াকো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই মঞ্চত অৰণ্য কন্যা মুনমুনি পায়ঙি, এটা জোৰদাৰ হাত চাপৰি দিব সকলোৱে। অৰণ্য কন্যা কোন হয় বুলি ক'লে সকলোৱে জানে, কিন্তু আকৌ এবাৰ ক'ব বিচাৰিছোঁ, যাদৱ পায়েং ডাঙৰীয়াৰ সুযোগ্য পুত্ৰী কন্যা অৰণ্য কন্যা। সন্মানীয় শ্ৰীযুত দীপক দত্ত ডাঙৰীয়া বহুতো কষ্ট কৰে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈকে। ইতিমধ্যে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' এই গোটেই অনুষ্ঠানটিক আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুতো শিল্পকৰ্মীক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ দুইখন হাতৰ বহুতো বৰঙণি আছে। সেই মহান ব্যক্তিজনক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে তেখেতক অনুৰোধ জনাইছোঁ। লগতে তেখেতক এই বিশেষ উপাধিৰে বিভূষিত কৰিবৰ বাবে আমি বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ আৰু যাদৱ পায়েং ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে। এই মঞ্চত দীপক দত্ত ডাঙৰীয়া, জ্যোতি চিত্ৰবনৰ জ্যেষ্ঠ শব্দযান্ত্ৰিক। আজি উপস্থিত সুধীবৃন্দ, মোক যিধৰণে কৈছে সেইধৰণে কষ্ট কৰোঁ কাম কৰি যাবলৈ, তৈয়াৰ কৰি যাবলৈ। হয়তো আপোনালোকে আশীৰ্বাদ দিছে কাৰণে মই কৰি যাবলৈ সাহস আৰু শক্তি পাইছোঁ। প্ৰথমতে মই এই অনুষ্ঠানটোৰ আমাৰ ৰুণা লাইলা বাইদেউলৈ মই অভিনন্দন থাকিল, সভাপতি অসীমলৈ অভিনন্দন থাকিল। বাইদেউক মই আজি কিছুদিন আগত লগ পাইছিলোঁ, এখন নিপনদাৰ কিতাপৰ লগত জড়িত তেখেতে লিখিছিলে। এতিয়া বৰ্তমান এখন চিনেমা কৰি আছে, খুব ধুনীয়া চিনেমা এখন। সৌভাগ্যক্ৰমে সেই চিনেমাখনৰ লগত জড়িত হৈ পৰাৰ সৌভাগ্য ঘটিছে। আৰু অসীমক মই বহুত দিনৰ পৰা পাইছোঁ। আপোনালোকে নিশ্চয় জানে, অৰূপ মান্না ডাঙৰীয়া, অৰূপ মান্নাৰ প্ৰতিখন চিনেমা এজন সৰুৰ পৰা পিছে পিছে দৌৰি ফুৰে সহকাৰী সম্পাদক হিচাপে, আৰু এতিয়া খুব ধুনীয়া কাম কৰি এডিটিং কৰিছে। ৰুণা বাইদেউৰ চিনেমাখনৰ এতিয়া ডাইৰেকশ্যন কৰিছে। আৰু মোক আজি ক'লে ইয়াৰ পিছত দীপক দা মই কেইবাখনো চিনেমাৰ কাম কৰাৰ সুবিধা মই পাইছোঁ, তাৰ কাৰণে মোৰ অভিনন্দন থাকিলে। এইখিনিতে মই এটা কথা ক'ব লাগিব, আজি আমাৰ ইয়াৰ যিজন ব্যক্তি আমাৰ উপস্থিত আছে, যাদৱ পায়েং ডাঙৰীয়া, তেখেতৰ প্ৰায় 12-10 বছৰমানৰ লগতে মোক পোনপটীয়াভাৱে নহয়, ইনডাইৰেক্টলি মই তেখেতৰ লগত মোক যোগাযোগ ঘটিছিলে এখন ডকুমেণ্টেৰী। তেতিয়া আমাৰ এখন ইনষ্টিটিউট ইয়াত আছিলে, এতিয়া চিলালে গ'ল। সঞ্জীৱ পৰাশৰ মোৰ ষ্টুডেণ্ট আছিলে, সেইখন ডকুমেণ্টেৰী বনাইছিলে। সঞ্জীৱে কয় মোক আপুনি যাব দিব দেই, মই শ্বুটিং কৰিবলৈ যাম। মোক যাব কৰা আৰু সেই শ্বটবোৰ মই চাইছিলোঁ। আৰু তেতিয়াই মই তেখেতৰ লগত তেখেতৰ কৰ্ম সেই ডকুমেণ্টেৰীখনৰ যোগেদি মই গম পাই গৈছিলোঁ, আৰু খুব ভাল লাগিছিলে। আৰু ময়ো খুব প্ৰকৃতিক ভাল পাওঁ, সেইকাৰণে মোৰ ঘৰখনো মই তেনেকৈ সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি জানো, আমি যিমানেই আমি সুন্দৰকৈ থাকিবলৈ বিচাৰোঁ, পৃথিৱীৰ যিটো ভাৰসাম্যৰ যিটো বিলুপ্তি ঘটিছে, পৃথিৱীৰ যদি ভাৰসাম্য নাথাকে আমি কেতিয়াও হয়তো জীয়াই থাকিব নোৱাৰিম। আৰু সেই ক্ষেত্ৰত তেখেতসকলে যাদৱ পায়েং ডাঙৰীয়াই যিটো ভূমিকা লৈছে, সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ। আৰু আশা কৰিছোঁ আমিও সদায় তেখেতৰ আশীৰ্বাদ লৈ পেলাই আমি প্ৰতিজন ব্যক্তিয়ে, ময়ো যিমানবিলাক অনুষ্ঠানলৈ যাওঁ সেই কথাখিনি ক'বলৈ বিচাৰোঁ। আমি তেখেতসকলৰ আশীৰ্বাদতো যাতে আমিও সেইধৰণে আগবাঢ়ি যাব পাৰোঁ, আমাকো আশীৰ্বাদ দিব। পৃথিৱীখন যাতে আমি পিছৰ প্ৰজন্মবিলাক যাতে জীয়াই থাকিব পাৰে, আমাৰ নাতিনীহঁত যাতে জীয়াই থাকিব পাৰে, সেইধৰণে যাতে আমি অকণমান এক চিকুটো যদি আমি
সহায় কৰিব পাৰোঁ তেতিয়াহ'লে আমি সৌভাগ্যৱান বুলি ভাবিম। আৰু শেষত এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ অসীমহঁতে বাইদেউহঁতে পতাৰ কাৰণে মোৰ অভিনন্দন থাকিলে। আৰু এই ধৰণে সন্মান জনোৱাৰ বাবেও সন্মানৰ অধিকাৰী যিহেতু নহয়, তথাপিতো বাইদেউহঁতে জনোৱাৰ বাবে মই সাহস আৰু কাম কৰি যাব পৰাৰ উৎসাহ পাইছোঁ। এইখিনি কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। শ্ৰীযুত ৰবীন বৰা ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক, তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবলৈ আগবাঢ়িছে। সকলোৰে এটা জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ আকৌ এবাৰ। উন্মোচন কৰিবলগীয়া বিশিষ্ট লেখিকা অঞ্জনা শৰ্মা ডাঙৰীয়ানীয়ে তাৰ এটা কবিতা মই বাছনি কৰি উলিয়াইছিলোঁ আজিৰ এই বিশেষ সভাখনত আবৃত্তি কৰিবলৈ নহয়, পাঠ কৰিবলৈ বুলি আগবাঢ়িছোঁ। এই গুৰু সদৃশ ব্যক্তিজনক সন্মুখত বুকুখন কঁপিছে, থপ থপ কৰিছে, ইমানখিনি সাহস গোটাব পৰা নাই, কিন্তু আগবাঢ়িছোঁ তেখেতৰ হৈ সেই বিশেষ কবিতাটি পাঠ কৰিবলৈ। অৰণ্য প্ৰেমিক, অৰণ্য মানৱ তুমি, জীৱনৰ শতদিন দিলা ঢালি প্ৰকৃতিক তুমি। তোমাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল হাজাৰ হাজাৰ বিৰিখ। সেউজীয়াবোৰ তোমাৰ আপোন, চিনি পায় তোমাক তোমাৰ আলিংগনত। মৰম আকলোৱা বিতপিবোৰে তোমাৰ সান্নিধ্য বিচাৰে আকুলতাৰে। পোখা মেলে হেঁপাহত সৌন্দৰ্যৰ বিচনা পাৰে প্ৰকৃতিৰ বুকুত। স্বাৰ্থপৰৰ ডালৰ আঘাতত ৰক্তাক্ত বৃক্ষবোৰে চিঞৰি কান্দে। মোক নাকাটিবা, বৰ কষ্ট পাওঁ। আমি মৰি গ'লে প্ৰকৃতিৰ বুকু উদং হৈ যাব। প্ৰাণীয়েও হেৰুৱাব প্ৰাণ, বিৰিখবোৰে তোমাক বিচাৰেও। হে অৰণ্য মানৱ, কাষ চাপি যোৱা, মৰম আকলোৱা বিৰিখক তোমাৰ স্পৰ্শ দিয়া, প্ৰকৃতিকো দিয়া সৌন্দৰ্যৰ সোৱাদ। বোলছবি জগতৰ নৃত্য পৰিচালক সন্মানীয় শ্ৰীযুত চনুখান ডাঙৰীয়াক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে তেখেতক এই সন্মানেৰে সন্মানিত কৰিবৰ বাবে বিশিষ্ট লেখিকা ৰুণা লাইলা বাইদেউ, লগতে মনোজ গগৈ ডাঙৰীয়া আৰু মুনমুনি পাইন ডাঙৰীয়ানীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ এটা অকণমান 2 মিনিটমান নাচ চাব বিচাৰে নেকি বাৰু? অকণমান নাচি দিব লাগিব, কিন্তু এজন নৃত্য পৰিচালকে যদি নাচি নিদিয়ে কেনেকুৱা হ'ব? এয়া মঞ্চত চনুখান ডাঙৰীয়া। গাঁৱে ভূঞে বহুতো ল'ৰা ছোৱালীক বহু কষ্ট কৰি দিনে ৰাতিয়ে নৃত্য শিকাই যায়। বহু আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালীকো সহায় সহযোগ কৰি যায় এখেতে নৃত্য পৰিচালনা কৰি। তেখেতৰ ছাত্ৰ ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়তো বৰ্তমান কাম কৰি আছে। কথাতে কৈ নহয়, বিশিষ্ট অসমীয়া সন্মানে বিভূষিত কৰিবৰ বাবে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বিশিষ্ট লেখিকা ৰুণা লাইলা ডাঙৰীয়ানী, জ্যোতিচিত্ৰবনৰ ছিনিয়ৰ ছাউণ্ড ইঞ্জিনিয়াৰ দীপক দত্ত ডাঙৰীয়া, লগতে মনোজ গগৈ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াক আহিবলৈ অনুৰোধ জনাইছোঁ। এই মঞ্চত বিশিষ্ট শিল্পী প্ৰজ্ঞান প্ৰতিম বৰুৱা। এটা জোৰদাৰ হাত চাপৰি দিব সকলোৱে। সন্মানীয় সভানেত্ৰী বাইদেউ, লগতে সন্মুখত উপস্থিত আছে যাদৱ পায়েং মহোদয়, অৰণ্য মানৱ, আৰু বিভিন্ন সাহিত্যিক তথা অভিনেতা অভিনেত্ৰী বিশিষ্ট সমূহকে আমাৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সহযোগত আয়োজন হোৱা এই মহান অনুষ্ঠানভাগী বিশিষ্ট অসমীয়া সন্মান শীৰ্ষক এই অনুষ্ঠানভাগীত আমাৰ দৰে এজন অভাজনক যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি আপোনা খবৰ সন্মুখত যিভাগে পৰিচয় কৰাই দিছে,
আমি ইমানৰ পাত্ৰ নহয়। প্ৰথম কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিৰ আমি এজন ছাত্ৰ। এটা নৰমনুষ্যৰ জীৱনত শিকি আদি অন্ত নাপায়। শংকৰদেৱ গুৰুজনাৰ সংস্কৃতি এটা মনুষ্যৰ জীৱনত শিকি আদি অন্ত নাপায়। হাজাৰটা মনুষ্যৰ জন্ম ল'ব লাগিব, তেতিয়াও চাকৰি নহ'ব। সেইকাৰণে আমি এজন ছাত্ৰহে। যাই কি নহওক প্ৰথমতেই খুব মনটো ভৰি পৰিল সভাখন আৰম্ভ হোৱাৰ আগমুহূৰ্ততে। বাইদেউগৰাকীয়ে ইমান সুন্দৰকৈ মাধৱ পুৰুষজনাৰ আখুৱাৰী ৰাগৰ বৰগীতটি পৰিৱেশন কৰিছে পৰিতালত। তাতে খোল বজোৱা ল'ৰাজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে, মনটো সাত পৰিছে। খন্তেক আগতে দেখিলোঁ আমাৰ সত্ৰীয়া নৃত্যভাগ ইমান সুন্দৰকৈ, অলপদ্ম ইমান সুন্দৰকৈ, কাটি ছটা ইমান সুন্দৰকৈ নাচিছে, ভাষাৰে বুজাব নোৱাৰি। আৰু বিশেষকৈ যাদৱ পায়েং মহোদয়ে প্ৰকৃতিৰ প্ৰেমৰ ওপৰত সকলোকে আপ্লুত কৰিবৰ মানসেৰে যিমান উদ্যম দিছে, প্ৰত্যেকজনকে যিটো হেঁপাহ প্ৰদান কৰিছে, এই হেঁপাহৰ ওচৰত এই আমালৈ আগবঢ়োৱা এই উদ্যমমূলক বক্তব্যৰ ওচৰত আমি সঁচাকৈ চিৰকাল শৰণাপন্ন। আৰু আশা কৰোঁ সকলোৱে পালন কৰিব। যাই কি নহওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, মই খুব চমু কৰিব বিচাৰিছোঁ, সময় যথেষ্ট হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এওঁ কৈছে অকণমান দীঘল কৰি দিব, একো নাই, সেইটো কথা নহয়, সময় যথেষ্ট হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাট ভাওনা আৰু দ্ৰৌপদী নাট্যশাস্ত্ৰ বা ভৰতমণি নাট্যৰ মাজত আমাৰ কিছুমান সম্বন্ধও আছে, আমাৰ কিছুমান পাৰ্থক্যও আছে। ভৰতমণি নাট্যশাস্ত্ৰত মঞ্চক 3টা প্ৰকাৰত বিভক্ত কৰা হৈছে, তস্ৰ, বিতস্ৰ আৰু চতুৰস্ৰ। কিন্তু শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিত আমি যেতিয়া নাট এভাগ পৰিৱেশন কৰিবলৈ যাওঁ অতিকে জটিল। কাৰণ শংকৰদেৱ গুৰুজনাই 3খন মঞ্চৰ এখনো নাই লোৱা, মুকলি মঞ্চ লৈছে। গতিকে তেনেহেন মুকলি মঞ্চত আমি দূৰৰ পৰা যদি ভাওনা এখন চাওঁ ভাবোঁ তেনে সহজ হ'ব নেকি, কিন্তু মুকলি মঞ্চত একক চৰিত্ৰই নিজক কোনটো ষ্টাইলত উপস্থাপন কৰিব লাগিব এটা বিৰাট ক্ৰিটিকেল, বহুত জটিল। গতিকে শিকিব লাগিব। যাই কি নহওঁ শেষত কওঁ, মানে কি এটি গুণগুণাই দিম, কিন্তু শেষত এটা কথাই কওঁ, আমাৰ এই শ্ৰীমন্ত গুৰুজনাৰ সংস্কৃতিৰ পৰা অৰ্থাৎ নাট ভাওনাৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। কি আছে? আমাৰ মানৱীয়তা গুণৰ যিটো দায়িত্ববোধ, প্ৰকৃতিৰ প্ৰতি আমাৰ যি প্ৰেম, আৰু বিশেষকৈ এটা কথা মন কৰিব আপোনালোকে, আমাৰ বিশেষকৈ উজনি অসমত এনেকুৱা যুৱচাম বৰ্তমান ওলাই আহিছে ভাওনা কৰিবলৈ, যিটো বয়সত তেওঁলোক সন্ধিয়া লাগিলে এটা বেয়া পথেৰে যোৱা বয়সো হ'ব পাৰে। কিন্তু তেনেকুৱা এটা সময়ত 10টা ধনাত্মক কথা আলোচনা কৰিবৰ কাৰণে এই আখৰা গৃহভাগত পদাৰ্পণ কৰিছে, অৰ্থাৎ সমাজখনৰ 10টা ধনাত্মক দিশ। সেইবাবে শংকৰদেৱ গুৰুজনাৰ এই সংস্কৃতিৰ প্ৰতি এতিয়া হাত চাবলৈ। অৰ্থাৎ আমি যেতিয়া 10জন গোট খাওঁ কি পাতিব লাগিব, পাণপুলিটো কেনেকৈ ৰুৱে। আমি যেতিয়া 10জন গোট খাওঁ, হেৰি নহয় এইবাৰ লাই শাক মোৰ ঘৰৰ এলেই, আমি 10জন গোট খালে আমি পিৰালিৰ কিনাৰতে যেনিবা জলকীয়া এজোপা ৰুই থৈ দিলোঁ, একো নহয়। ধনী মানি পকা ঘৰ হ'লেও ছাইডতে মাটি অকণমানত যেনিবা জলকীয়া পুলি এটা ৰুই থৈ দিলোঁ, সেই পুলিটোৱে আমাক কিন্তু এটা শুদ্ধ জলকীয়া প্ৰদান কৰিলে, আৰু আমি বজাৰত মোনা লৈ যাবলৈ কিয় নহয়, সৰু সৰু কথা। যাই কি নহওক আমাৰ এই ভাওনা সংস্কৃতিত গোট খালেও আমাৰ এইবোৰ কথাই ওলায়। যাই কি নহওক গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ৰাখি, আপোনাসৱৰ প্ৰতি শ্ৰদ্ধা ৰাখি, মই পণ্ডিতে বুজি শ্লোক কৰিলা ৰচন, 7টা ৰসত নাটক যিহেতু ৰচনা কৰি থৈ গৈছে। আৰু এটা কথা কিন্তু একেবাৰে কৈ থৈ যাওঁ, খুব চমুৱাই কৈ থৈ যাওঁ, আজি যদি বিদেশত আমি চাওঁ বা আজি যদি আমি ৱৰ্ল্ডৰ প্ৰথমজন নাট্যকাৰ বুলি চাওঁ, তেন্তে কিন্তু আমি পোনে পোনে ক'ব লাগিব উইলিয়াম শ্বেক্সপিয়াৰ প্ৰথমজন নাট্যকাৰ। কিন্তু শংকৰদেৱ গুৰুজন তেওঁতকৈ বহুত আগত জন্ম। শংকৰদেৱ গুৰুজনক আমি কিয় প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ ৱৰ্ল্ডৰ প্ৰথমজন নাট্যকাৰ স্বৰূপে? আমাৰ মাজতে মই প্ৰশ্নটোহে আপোনালোকলৈ উনুকিয়াইছোঁ, ইয়াৰ উত্তৰ মোৰ ওচৰত নাই। কথা হ'ল তেতিয়াৰ সময়ত এটা নিশ্চয় কাৰণ হ'ব পাৰে, তেতিয়াৰ সময়ত আমাৰ অসমত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ নাছিল, বা যিদৰে ইংলেণ্ড যিমান উন্নতি বা ইমান উন্নত মানদণ্ডৰ আছিল, আমাৰ অসম নিশ্চয় তেতিয়াই নাছিল বা নোৱাৰিলে। কিন্তু বৰ্তমানটো শংকৰদেৱক প্ৰতিষ্ঠা কৰিবলৈ ইয়াত টুকি এটা মাৰিলেতো আমেৰিকাত শুনিব ব্যৱস্থা আছে। আৰু সেইবাবে এজন ব্যক্তিক সদায় ধন্যবাদ দিব লাগিব। আমি গাঁৱে ভূঞে চুকে কোণে সোমাই ভাওনা কৰি থাকিলে শংকৰদেৱ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নহয়। তেওঁক বিশ্ব দৰবাৰলৈ নিবলৈ হ'লে বিশ্ব দৰবাৰলৈ নিব পৰা প্ৰযুক্তিসমূহ আমি সংগ্ৰহ কৰিব লাগিব। যিটো কাম বৰ্তমান কৰি আছে ইংলেণ্ডৰ কালচাৰেল এফেয়াৰ্ছৰ বৰ্তমানৰ ছেক্ৰেটাৰী নহয়, 2015 চনৰ ছেক্ৰেটাৰী আছিলে, তেওঁৰ ওচৰত গৈ আমাৰ চিন্তামণি কাকতখনৰ শংকৰদেৱৰ সংস্কৃতিক লৈ চিন্তামণি নামৰ যিখন কাকত আছিল তাৰ সম্পাদক শ্ৰদ্ধাৰ প্ৰভাত বুঢ়া ভকত ছাৰে ইয়াৰ পৰা ইংলেণ্ডলৈ গৈ এই কালচাৰটো ইংৰাজীলৈ অনুবাদ কৰি শংকৰদেৱ গুৰুজনাৰ যে প্ৰথমজন নাট্যকাৰ তাক প্ৰমাণ কৰিবলৈ জোৰজাৰ ইংলেণ্ডত প্ৰচেষ্টা চলাই আছে। গতিকে প্ৰভাত দাস ছাৰ অসমৰ পৰা গৈ অসমৰ কালচাৰটোক
ইনফ্লুট কৰিবৰ কাৰণে যিমান প্ৰচেষ্টা কৰিছে তাৰ বাবে প্ৰভাত দাস ছাৰৰ কাৰণে এটা জোৰজাৰ হাত চাপৰি মই সকলোৰে পৰা কামনা কৰিছোঁ। সৰ্বশেষত গুৰু সংস্কৃতি বিয়পি পৰক আৰু শেষত এটি কলি গুণগুণাই দিছোঁ। পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন গীত অৰ্থ বুজিবে গতিৰ্য সদ্ভগন। গতিকে পণ্ডিতসকলে বুজিব পৰাকৈ শ্লোক ভাৰত নাট্যমৰ পৰাই হওক নিজে সৃজন কৰি হ'লেও হওক শংকৰদেৱ গুৰুজনে আগবঢ়াই থৈ গৈছে। এতিয়া শ্লোক সৰুকৈ গুণগুণাই দিছোঁ। মাত ভাগি আছে অসমৰ মূৰৰ পৰা তুমলৈ। বৰ্তমান কৰ্মশালাবিলাক হৈ আছে। আমাৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ আছাম কালচাৰেল এফেয়াৰ্ছে আমাৰ যোৰহাট জিলা নামঘৰত প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে অংকীয়া নাট ভাওনাৰ ওপৰত। তালৈ যাব লগা হৈছে। মৰাণহাটত বৰ্তমান চলি আছে, তালৈ গৈছোঁ। গোলাঘাট লক্ষীবাৰীৰ পৰা প্ৰমুখ্য কৰি সেইবাবে মাত কথা একেবাৰে ভাগি আছে। তথাপি অকণমান গুণগুণাই দি মই সামৰিব খুজিছোঁ। শান্তাকাৰং ভুজগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভঙ্গম লক্ষ্মীকান্तं কমলনয়नं योगिर्विज्ञानगम्यं वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथं।